হেল্ল' ভিউৱাৰ্ছ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ইলিচ মাছ সৰিয়হ দি বনোৱা এখন তৰকাৰী। ইলিচ মাছ লৈছোঁ আৰু ইলিচ মাছৰ সেই তৰকাৰীখনৰ কাৰণে মই লৈছোঁ এই চাইডে পিঁয়াজ, সৰিয়হ, আলু লৈছোঁ এটা ডাঙৰকৈ কাটি লৈছোঁ আৰু এইপিনে লৈছোঁ আদা নহৰু পেষ্ট। ইলিচ মাছ বুলি ক'লে সকলোৱে ভাল পায় নহয় জানো, কাৰণ মাছৰ ভিতৰত আটাইতকৈ টেষ্টি মাছ হৈছে আমাৰ ইলিচ মাছ। আৰু আটাইতকৈ বেছি টেষ্টি হৈছে বাংলাদেশৰ ইলিচ মাছ নহয় জানো। এতিয়া মই আপোনালোকক তাৰমানে মছলাখিনি দেখুৱাই দিওঁ। এয়া মই আলু অলপ ডাঙৰকৈ কাটি লৈছোঁ, আপোনালোকক কৈছোঁৱেই, কাৰণ সৰু সৰুকৈ কাটিলে আলুবিলাক গলি যায়। আৰু এতিয়া মই আপোনালোকক তাৰমানে দেখুৱাম। মই প্ৰথমতে ইলিচ মাছখিনি ফ্ৰাই কৰি ল'ম আৰু ইলিচ মাছখিনি ফ্ৰাই কৰাৰ আগতে মই ইলিচ মাছখিনি অলপ মছলা দি পিনে ভালকৈ সানি ল'ম। তাৰ বাবে মই ইলিচ মাছখিনিৰ ওপৰত দি দিছোঁ এতিয়া হালধি গুড়ি অলপ, যিটো জলকীয়া জ্বলা সেই জলকীয়া গুড়িটো মই দিলোঁ, অলপ দিলোঁ জিৰা গুড়ি, আৰু এতিয়া মই ইয়াত দিম অলপ নিমখ আৰু আদা নহৰু অলপ পেষ্ট। এইধৰণে মছলা দি পিনে মই ইলিচ মাছ কেইডোখৰ ভালকৈ হাতেৰে মোহাৰি ল'ম। এইধৰণে আপোনালোকে অলপ ভালদৰে হাতেৰে মিক্স কৰিবচোন, ইলিচ মাছৰ ভিতৰত যাতে মছলাখিনি সোমাই যায়। এইধৰণে অলপ ভালকৈ লাহে লাহে মই এতিয়া মোহাৰিছোঁ। তাৰপিছত আনপিনে মই কেৰাহীখন দি দিছোঁ গেছত, আৰু তাত মই দি দিলোঁ মাষ্টাৰ অইল। মাষ্টাৰ অইলখিনি গৰম হ'লে মই তাত দি দিম মাছকেইডোখৰ। আচলতে মাছকেইডোখৰ মই সম্পূৰ্ণ টানকৈ তাৰমানে ফ্ৰাই নকৰোঁ, অলপ তাৰমানে আধা সিজাকৈ মই ফ্ৰাই কৰিম। ইলিচ মাছ আপোনালোকে ফ্ৰাই নকৰাকৈও তৰকাৰী বনাব পাৰে, আৰু ফ্ৰাই নকৰাকৈ তৰকাৰী বনালে ইলিচ মাছখন আৰু বেছি টেষ্টি হয়। আচলতে মই ফ্ৰাই কৰিছোঁ কাৰণ ঘৰত সৰু ল'ৰা আছে আৰু কাঁইটো আছে সৰু ইলিচ মাছত নহয় জানো, সেইকাৰণে মই অলপ ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই মছলাখিনি আপোনালোকক দেখুৱাম, তৰকাৰীত মই কি মছলা দিওঁ। এয়া মই দিছোঁ আদা নহৰু পেষ্ট, আৰু তাত মই দিছোঁ 4 চামুচ সৰিয়হ মই এইধৰণে গুড়ি কৰি থৈ দিওঁ ড্ৰাই কৰি পিনে। সৰিয়হ 4 চামুচ দিলোঁ, আৰু সৰিয়হ 4 চামুচ দিয়াৰ পাছত মই ইয়াত দিম আদা নহৰু পেষ্টটো দিয়াই আছে আগতে, ইয়াত দিলোঁ। এতিয়া মই ইয়াত দিম অলপ হালধি এচামুচ দিছোঁ, আৰু ইয়াত দিছোঁ মই কাশ্মীৰী লাল মিৰ্চ, অলপ স্পাইচি হ'বলৈ কাৰণে, জ্বলা হ'বলৈ কাৰণে জলকীয়া গুড়ি অলপ দিছোঁ, জিৰা অলপ দিছোঁ, আৰু অলপ ধনিয়া ইয়াত মই এড কৰিম। বেছি মছলা আৰু ইয়াত মই একো এড নকৰোঁ। এতিয়া মই মছলাখিনি অলপ পানীত ভালকৈ তাৰমানে মিক্স কৰি ল'ম। এতিয়া মই ইয়াত দিম অলপ নিমখ। এইধৰণে মই পানী দি পিনে মছলাখিনি অলপ ভালকৈ মিক্স কৰি লৈছোঁ। আৰু আন চাইডেতো আমাৰ কেৰাহীখন তাৰমানে গৰমে হৈ আছে, তেলো গৰম হৈ আছে, গতিকে মই ইয়াত দি দিলোঁ পিঁয়াজখিনি, আৰু পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰিলোঁ। আৰু ইয়াত মই এতিয়া দি দিম মছলাখিনি। আপোনালোকে বাৰু এইদৰে বনাইনে ইলিচ মাছ সৰিয়হ দি পিনে? খাবলৈ বহুতেই টেষ্টি। আপোনালোকে আশা কৰোঁ আপোনালোক এইদৰে এবাৰ ঘৰত ট্ৰাই কৰি চাব। ইলিচ মাছ আমি চব্জি দিও বনাওঁ, আলু দিও বনাওঁ চিম্পুলভাৱে, কিন্তু সৰিয়হ দি বনালে তাৰ টেষ্টটো বহুত বেছি হয়, তাৰমানে দুগুণ হৈ যায়। আৰু এইধৰণে মই অলপ দি কুক কৰিলোঁ মছলাটো, আৰু মছলাৰ পৰা যেতিয়া এটা ধুনীয়া স্মেল আহিলে আৰু মছলাখিনিয়ে যেতিয়া তেলটো বাহিৰ কৰি দিলে, আচলতে তেলটো যেতিয়া ওলাই গ'ল তেতিয়া মই গম পালোঁ যে আমাৰ মছলাখিনি কুক কৰা হৈ গৈছে। এতিয়া মই ইয়াত দি দিলোঁ জলকীয়া আৰু আলু কেইডোখৰ। অলপ দেৰি মই এইদৰে কুক কৰাৰ পাছত মই তাত দি দিলোঁ পানী, আৰু ঢাকন মাৰি দিলোঁ। অলপ সময় পাছত মই চালোঁ আৰু দেখিলোঁ যে আলুখিনি আমাৰ সিজি গৈছে, মানে আমাৰ তৰকাৰীখন ৰেডি হৈ গ'ল। কিন্তু তৰকাৰীখন অলপ গ্ৰেভি হৈ আছে, গতিকে মই ইয়াত অলপ পানী এড কৰি দিম এতিয়া। আৰু সৰিয়হ দিয়াৰ কাৰণে তৰকাৰীখন অলপ গ্ৰেভি হয়, সেইকাৰণে মই এতিয়া ইয়াত দি দিলোঁ অলপ পানী, আৰু অলপ দেৰি মই এইধৰণে কুক কৰিম। তাৰমানে মাছকেইডোখৰ দিয়াৰ পাছত মই অলপ দেৰি কুক কৰিব লাগিব, কাৰণ মাছৰ ভিতৰতো মছলাখিনি সোমাব লাগিব। মাছকেইডোখৰ অলপ কোমল হ'ব লাগিব নহয় জানো। আৰু দুডোখৰমান মাছ থৈ দিছোঁ ফ্ৰাই কৰি, আমি ড্ৰাই ফ্ৰাই কৰিয়ে খাম ভাতৰ লগত। এতিয়া মই ঢাকনখন বন্ধ কৰি দিওঁ, আৰু অলপ সময় এইদৰে কুক কৰাৰ পাছত আমাৰ তাৰমানে সৰিয়হত দিয়া ইলিচ মাছৰ তৰকাৰীখন ৰেডি হৈ যাব। এইটোৱে আজি এটা শ্বৰ্ট ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, সৰিয়হত দিয়া ইলিচ মাছৰ এখন তৰকাৰী। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব, আৰু ছাবস্ক্ৰাইব
কৰিবলৈ পাহৰি নাযাব ওচৰত থকা বেল আইকনটো টাচ কৰিবলৈ পাহৰি নাযাব আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আকৌ এটা নতুন ৰেচিপি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম নমস্কাৰ